নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিম্পল বাদগিৰি এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে এছাম পুলিচৰ এটা টুইটৰ ওপৰত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ হ'বও পাৰে আৰু কিছুমানৰ কাৰণে ভাল খবৰ নহ'বও পাৰে। তো এইটো ভিডিঅ' ষ্টুডেণ্টসকলে বা যিসকলে জব ইণ্টাৰভিউ এপ্লাই কৰিছে সেইসকলৰ বাবে বহুত বেছি সহায়ক হ'ব। বন্ধু বান্ধৱীসকল, মোৰ এইটো চেনেলত ভালেকেইটা জব নটিফিকেশ্যন আৰু ইম্পৰ্টেণ্ট জিকে, কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী এইবিলাকৰ ওপৰত ভিডিঅ' বনোৱা আছে, আপোনালোকে চাব পাৰিব। তো আহক অসম পুলিচৰ পৰা টুইট যোগে কি জনালে আলোচনা কৰোঁ। অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে সকলোৱে বহুত আগ্ৰহেৰে বাট চাই আছে, কিন্তু কৰোনা মহামাৰীৰ বাবে ইণ্টাৰভিউবোৰ পিছ পৰি আছে। এতিয়ালৈ এছাম পুলিচৰ ফালৰ পৰা কোনো ধৰণৰ ইণ্টাৰভিউক লৈ একো পাৰফেক্ট নটিফিকেশ্যন অহা নাই বা পোৱা নাই। যেতিয়া নটিফিকেশ্যন পাম আপোনালোকক জনাই দিম। এনেই আৰু কিছুমান ভিডিঅ' বনাই আপোনালোকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰোঁ। বৰ্তমান অসমত যিবিলাক জব আছে সেইবিলাকৰ এডমিট কাৰ্ড প্ৰেৰণ কৰা নাই। আমাৰ অসমত যিবিলাক জব আছে সকলোৰে এডমিট কাৰ্ড অহা নাই কৰোনা মহামাৰীৰ বাবে, কিন্তু যিবিলাক চেণ্ট্ৰেল জব হয় সেইবিলাকৰ কিছু পৰিমাণে এডমিট কাৰ্ড মুকলি হৈ আছে আৰু বহুতো ডিফেন্সৰ জবৰো এডমিট কাৰ্ড মুকলি হৈছে। আৰু তাত আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালী আছে, কিন্তু এক্সাম দিব যাব পাৰিবনে নাই তাক লৈ চিন্তাটো পৰিছে বহুতে। লকডাউন যিহেতু এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ যাব নোৱাৰি, তো তাৰ কাৰণে পাৰিবনে নোৱাৰে তাক লৈ এই টুইটটো দিছে। তেওঁলোকে কৈছে যে যদি আপোনাৰ হাতত কল লেটাৰখন থাকে আপোনালোকে চিন্তা নকৰাকৈ বেলেগ এখন ডিষ্ট্ৰিক্টত গৈ এক্সাম দিব পাৰিব। এই কথা যোৱাকালি অসম পুলিচৰ ফালৰ পৰা টুইট যোগে জনাইছে ফেচবুক পেজত। হয়তো আপোনালোকে নিউজত পাই যাব কিছু সময়ৰ ভিতৰত। যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এডমিট কাৰ্ডবোৰ প্ৰেৰণ হৈ আছে, প্ৰায় ভাগৰে আহি আছে চেণ্ট্ৰেল জববিলাকৰ, আৰু হয়তো অসম চৰকাৰৰো যিমানবিলাক ইণ্টাৰভিউ হয় বা হ'ব বাকী আছে সেইবিলাকো সোনকালে অহাৰ চান্স আছে। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। এছাম পুলিচৰ কাৰণে ৰানিঙৰ লগতে ৰিটেন এক্সামৰ বাবেও এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰক। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি তথ্যই আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।